মৰ্ণিং বন্ধুসকল, আপোনালোকৰ চবে কেনেকুৱা আছে? আশা কৰিছোঁ ভালেই আছে। আমিও ভালেই আছোঁ আপোনালোকৰ আশীৰ্বাদত। তো আজি মই এতিয়া 9টাৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিলোঁ। তো আজি দিনটো মোৰ লগত থাকক, মই ভিডিঅ'টো চাই থাকক। তো এয়া মই আটাখিনি মাৰি লৈছোঁ। আটাখিনি মাৰি উঠি এতিয়া মই ব্ৰেকফাষ্ট বনাম। লগত থাকক, আটাখিনি মাৰি লওঁ। তো এয়া ৰুটিখিনি বেলি লৈছোঁ। এতিয়া মই পুৰিখিনি ভাজিম। তো এয়া তেল গৰম হৈ গৈছে, তো পুৰিখিনি এতিয়া দি দিম। পুৰিখিনি মই ভাজি লৈছোঁ। কেতিয়াবা ৰাতিপুৱা হ'লে মানে পুৰি তৰকাৰী খাবলৈ মন যায়, সেইটো কাৰণে আজি মই পুৰি বনালোঁ। তো এয়া মোৰ পুৰিখিনি হৈ গৈছে। তো এয়া মোৰ কণীখিনি ভাজা হৈ গৈছে, এতিয়া নমাই ল'ম। তো মোৰ কণীখিনি ভাজা হৈ গ'ল, নমাই ল'লোঁ। তো ইয়াত দি দিম মই এতিয়া শুকান জলকীয়া, তেজপাত, দি দিম এয়া পাঁচফোৰণ, কেঁচা জলকীয়া, পিঁয়াজ দি দিলোঁ। দি দিম বিলাহী কাটি ৰখা আছিলে, তো বিলাহী দি দিলোঁ। জিৰা বটা, আদা বটা, জালুক বটা, নিমখ, হালধি, কেঁচা জলকীয়া বটা গোটেইখিনি একেলগতে মিক্স কৰি থোৱা আছিলে, তো মই দি দিলোঁ ইয়াত। তো এয়া মোৰ মছলাখিনি ভজা হৈ গৈছে। মছলাখিনি ধুনীয়াকৈ মই ভাজি লৈছোঁ। তো ইয়াত দি দিম এতিয়া মই মটৰ সিজাই ৰাখিছিলোঁ, এয়া আলু মটৰ সিজাই ৰাখিছিলোঁ, সেয়া দি দিলোঁ। আজি মই আলু আৰু মটৰেৰে পনীৰটো বনাম। আলু মটৰখিনি ভালকৈ ভাজি লৈছোঁ। তো এয়া মোৰ আলু মটৰখিনি ভজা হৈ গৈছে।
ইয়াত দি দিম এতিয়া পানী। তো এয়া মই জোল অলপ বেছিকৈ দিছোঁ। জোলটো অকণমান বেছিকৈ দিলোঁ মই। তো এয়া মই কেমেৰাতে মই দি দিলোঁ পনীৰ। তো পনীৰ আঞ্জাখন হৈ গ'ল। তো এতিয়া মই ইয়াত দি দিম চাহী গৰম মছলা অকণমান চাহী গৰম মছলা দি দিছোঁ। এইপিনে গলুৰ মায়াকে শুই আছে। গলুৰ মায়াকেও টোপনি গৈছে, খেলি চেলি উঠি এতিয়া টোপনি গৈছে। এইটো গলুৰ মায়েক হয়। তো এয়া মই কঁঠাল আৰু আলু কাটি পিনে মই এইটো ধুনীয়াকৈ কৰি দিছোঁ, বইল হ'বলৈ দিছোঁ। তো কঁঠাল আৰু আলুখিনি বইল কৰি লওঁ। বইল কৰি উঠি তাৰপিছত বনোৱাটো আপোনাৰ লগত শ্বেয়াৰ কৰিম। আৰু ইয়াত কঁঠালৰ কাৰণে মই ইয়াত লৈছোঁ পিঁয়াজ, জলকীয়া, শুকান জলকীয়া, কেঁচা জলকীয়া, তেজপাত, জিৰা, আদা, নহৰু, বিলাহী এটা, এইখিনি গোটেইখিনি মিক্স কৰি মই বটি ল'ম। তো এয়া মই তেল দি দিছোঁ, তেল গৰম হৈ গৈছে। তো কঁঠালৰ চব্জিখিনি মই এতিয়া বনাম। তো ইয়াত দি দিছোঁ দালচিনি, ইলাইচি, লং। এয়া দি দিছোঁ তেজপাত দি দিছোঁ। এয়া গোটা জিৰা দি দিছোঁ। তো এয়া মই বটি ৰখা মিক্সিত মই মছলাখিনি গোটেইখিনি একেলগতে মিক্সাৰত পিচি লৈছিলোঁ। তো ইয়াত দি দিম মছলাখিনি। তো এয়া মই কঁঠালৰ কাৰণে চব্জি মছলা নাকত ধৰিছে জ্বলাটো। মছলাটো ভজা হৈ গৈছে। এতিয়া মই ইয়াত কঁঠালখিনি দি দিম। ধুনীয়াকৈ লৰাই দিম। তো এয়া মই কঁঠালখিনি ধুনীয়াকৈ ভাজি লৈছোঁ। কিছুমানে গৰম মছলা খায়, তো আমাৰ ঘৰত গৰম মছলাটো নচলে।
গোটা, তথাপিও মই গোটা গৰম মছলা অলপ দি দিছোঁ, সেইটো কাৰণে গুড়ি গৰম মছলাটো নিদিওঁ। তো ইয়াত মই এতিয়া কঁঠালখিনি ভাজা হৈ গৈছে যিহেতুকে, এতিয়া মই জোলটো দি দিম। অকলে অকলে কেমেৰা ধৰি পিনে এনেকৈ বনাই আছোঁ, কাৰণ অলপমান দিগদাৰ হৈছে। কেমেৰা ধৰিবলৈ মানুহ নাই, ল'ৰা ছোৱালী চব ওলাই গৈছে, ছোৱালী স্কুল গৈছে, ল'ৰা কামত ওলাই গ'ল। তো সেইটো কাৰণে মোৰ অলপ প্ৰব্লেম হয়, কেমেৰা ধৰিবলৈ মানুহ নাই কাৰণে অকলে অকলে ধৰি পিনে বনাবলৈ হৈছে। তো এয়া কঁঠালৰ চব্জিখিনি এতিয়া মই উতলিছে, অলপ দেৰিকৈ নমাবলৈ হৈ যাব। কঁঠালৰ চব্জিখিনি ৰেডিয়ে হ'ল ক'ব গ'লে। তো এয়া কঁঠালৰ চব্জিখিনি মই হৈ গৈছে, অকণমান চেনি দি দিছোঁ ওপৰত। চেনিখিনি দিলে মানে টেষ্টটো হয়, কঁঠালটো খাবলৈ পানী পানী টাইপত নালাগে তৰকাৰীখন। তো এয়া কঁঠালৰ চব্জিখিনি এতিয়া নুমাই দিম মই, হৈ গৈছে। তো কেৰাহীটো ইমান পিছল হৈ গৈছে, ঘঁহি ঘঁহি ধোওঁতে ধৰিবলৈ ভয় লগা হৈ গৈছে কেৰাহীটো, হেণ্ডেলডালো ভাঙি থাকিলে। তাই মই কেৰাহীটো এতিয়া নুমাই দিলোঁ, বৰ দিগদাৰ হয় এনেকৈ নুমাবলৈ, অকলে অকলে কেমেৰা কৰিছোঁ। তো এয়া মোৰ চব্জিখন কেনেকুৱা হ'ল, কালাৰটো ধুনীয়া হৈছে, খাবলৈও টেষ্টি হ'ব, চেণ্টটো বৰ ধুনীয়া ওলাইছে। তো কঁঠালৰ চব্জিখিনি মোৰ হৈ গ'ল। তো ভাত হৈ গৈছে, দাইল হৈ গৈছে। তো দাইল ভাতটো আৰু আপোনালোকৰ লগত শ্বেয়াৰ নকৰিলোঁ আজি। তো এয়া মোৰ ঘৰৰ ওচৰতে এইখিনিত মই নদী এখন আছে, নদীখনৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। নদীখন তাৰমানে বহলাই আছে, মেচিনেৰে নদীটো বহল কৰি আছে, চাফা কৰি আছে। বাৰিষা ছিজন আহি গৈছে এতিয়া, সেইটো কাৰণে আপোনাৰ লগতো শ্বেয়াৰ কৰিলোঁ, আপোনালোকেও চাই লওক। এয়া আমাৰ ঘৰৰ কাষৰ নদীটো, এয়া মেচিনটো, তো এইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু এয়া আমাৰ এইটো ৰাস্তাৰ কুকুৰ হয়, আমাৰ গলিটোৰ, আৰু এয়া আমাৰ গলু, এইটো মোৰ গলুটো হয়। তো কালি মই ইয়াতে ঘৰৰ ওচৰতে তাৰমানে আমাৰ বিহু হুঁচৰি হৈছিলে, তো বিহুৰ মাহ এইটো, বহাগৰ মাহত গোটেই মাহটোৱে বিহু চলি থাকে, হুঁচৰি আহি থাকে। তো আমি অলপমান এটা ভিডিঅ' ক্লিপ কৰিছিলোঁ, তো সেইটো ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। তো আজি এইখিনিতে সমাপ্ত কৰিছোঁ, ভিডিঅ'টো লম্বা নকৰোঁ আৰু। লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।